নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল শিক্ষা মিত্ৰৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। অতিকৈ সুখবৰ কিয়নো যি DEEৰ LP/UP 4000 পোষ্টৰ বাবে আজি ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টখন প্ৰকাশ পাইছে। লগতে আপোনালোকৰ এপইণ্টমেণ্ট চেৰিমনিৰ ডেটো ইয়াতে অফিচিয়েলি মেনশ্যন কৰি দিয়া হৈছে। গতিকে আহকচোন ভিডিঅ'টোত গোটেইখিনি ডিটেইলছত আলোচনা কৰিম, আৰু যিহেতু ভিডিঅ'টো বহুত বেছি ইনফৰ্মেটিভ আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই ফাইনেল যাব। কাট অফখন ইয়াতে আমি আগতেও আপোনালোকক কৈছিলোঁ যে প্ৰত্যেক ডিষ্ট্ৰিক্টতে 0.123 হ'লেও কমাৰ বহুত বেছি চান্স আছে। গতিকে কমিছে, ইয়াতে আপোনালোকে জুম কৰি দিছেও চাই লওক। ইয়াতে আছামিজ, বেংগলী, বড়ো, গাৰো, মণিপুৰী এইবিলাকৰ কাৰণে বেলেগ বেলেগকৈ দিয়া আছে। গতিকে আছামিজৰ কাৰণে বৰপেটাত OBC 63.778, বিশ্বনাথত 64.327, তেনেকৈ বঙাইগাঁৱত OBC 62.917, চৰাইদেউত 62.678, দৰঙত 63.139, ধেমাজিত 63.448। ইয়াতে আপোনালোকৰ গোটেইখিনি কেটেগৰী ৱাইজ কৈ দিয়াটো সম্ভৱ নহয়, যিহেতু বহুতখিনি ডিষ্ট্ৰিক্টৰ লগতে বহুতখিনি কেটেগৰী আছে। গতিকে অলপমান ঝুম কৰি দিছোঁ, আপোনালোকে নিজে ভালদৰে চাই লওক ক'ত কিমানখিনি আপোনালোকৰ কাট অফ কভাৰ কৰিছে নে নাই, বা কোন ডিষ্ট্ৰিক্টত কিমান কাট অফ কমিছে, সেইখিনি আপোনালোকে ইয়াতে LP ক্ষেত্ৰত চাই ল'ব পাৰিব। আৰু কমেণ্ট কৰিবচোন যে যিসকল বন্ধু বান্ধৱীৰ 0.123 কাৰণে নাম অহা নাছিলে, সেইসকল বন্ধু বান্ধৱীৰ এতিয়া ছেকেণ্ড মেৰিট লিষ্টখনত নাম আহিছেনে নাই অহা, আৰু যদিও নাই অহা কিমান নম্বৰৰ কাৰণে আপোনালোকৰ নাম নাহিলে, লগতে আৰু লিষ্ট ওলাব পৰা সম্ভাৱনা আছেনে নাই, সেই বিষয়ে আমি ইয়াৰ পাছৰ ভিডিঅ'লৈ ক'ম। গতিকে আপোনালোকৰ নিজৰ নিজৰ মাৰ্কছসমূহ কমেণ্টত জনাবচোন। নেক্সট এইখন হৈছে এছিষ্টেণ্ট টিচাৰ অফ আপাৰ প্ৰাইমেৰী স্কুল। ইয়াতে আপাৰ প্ৰাইমেৰী স্কুলৰ এছিষ্টেণ্ট টিচাৰ, লগতে হিন্দী টিচাৰ অফ আপাৰ প্ৰাইমেৰী স্কুল আৰু ছায়েন্স টিচাৰ অফ আপাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে বেলেগ বেলেগকৈ কাট অফ যিহেতু তেওঁলোকে দিছে। গতিকে ইয়াতে আছামিজৰ কাৰণে যি আছিলে তাতে OBC বৰপেটা 64.845, তেনেকৈ বিশ্বনাথত 65.889, বঙাইগাঁৱত 66.827, চৰাইদেউত 64.908। ঠিক একে আগৰ নিচিনাকৈ আপোনালোকে কেটেগৰী ৱাইজ ইয়াতে ভালকৈ চাই ল'ব, কিন্তু গোটেইখিনি কৈ দিয়াটো সম্ভৱ নহয়, যিহেতু ইমানখিনি ডিষ্ট্ৰিক্টৰ কাট অফ নাম লৈ আৰু কেটেগৰী ৱাইজত কৈ থকাটো সম্ভৱ নহয়। গতিকে আপোনালোকে নিজৰ নিজৰ কাট অফসমূহ ইয়াতে চেক কৰি লওক। আৰু আপাৰ প্ৰাইমেৰী টিচাৰৰ ক্ষেত্ৰত আপোনালোকৰ যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাছিলে আৰু ছেকেণ্ড লিষ্টত নাম আহিছে, আপোনালোকে সকলোৱে কমেণ্ট কৰিবচোন, আৰু আপোনালোকৰ কিমান পইণ্টৰ কাৰণে যিসকলৰ ৰৈ গৈছে সেইটো আপোনালোকে কমেণ্টত জনাব। আৰু ইয়াতে সুখবৰ কিয়নো ছেকেণ্ড লিষ্ট আজি প্ৰকাশ পাইছে, আৰু লগতে আপোনালোকৰ এপইণ্টমেণ্ট ডেটো মেনশ্যন কৰি দিয়া হৈছে, তাৰো অফিচিয়েল যোনখন নটিফিকেশ্যন আছে সেইখনৰ ওপৰতো আলোচনা কৰিম। গতিকে আপোনালোকে যিসকল বন্ধু বান্ধৱীয়ে লোৱাৰ প্ৰাইমেৰী বা আপাৰ প্ৰাইমেৰীত আপোনালোকৰ মেৰিট লিষ্টৰ নাম আহিছে, তেওঁলোক সকলোকে আমাৰ ফালৰ পৰা আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনটোত আপোনালোকে ভালদৰে কাম কৰি যাওক। আৰু যিসকল বন্ধু বান্ধৱীৰ নাম অহা নাই, আপোনালোকৰ হতাশ হ'ব নালাগে, কিয়নো মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে যে ইমানখিনি টিচাৰৰ পোষ্ট বিগত সময়খিনিত আহি থাকিব। গতিকে আপোনালোকে হতাশ নহ'ব, ধুনীয়াকৈ নিজৰ প্ৰিপেৰেশ্যনসমূহ চলাই যাওক, নিশ্চয় আপোনালোকেও এদিন সফল হ'ব। ইয়াতে নেক্সট আমাৰ যোনখন অফিচিয়েল অৰ্ডাৰ আজি 2 তাৰিখে দিনা দিছে, যোনখন ইয়াতে ছাবজেক্ট দিছে যে চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ এপইণ্টমেণ্ট লেটাৰ টু দ্য চিলেক্টেড কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ টিচাৰ অফ LP and UP স্কুল অফ DEE আছাম আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম, ডেটেড 28/10/2025। আৰু ইয়াতে আপোনালোকৰ দিছে যে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, আই হেভ অনাৰ টু ইনফৰ্ম ইউ দ্য চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ এপইণ্টমেণ্ট লেটাৰ টু বি চিলেক্টেড কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ Teacher of LP and UP School of DEE Assam under Department of School Education Government of Assam is fixed to be held on 12 March 2026 at the Horuhuza Sport Complex, Guwahati 781040। ইয়াতে বহুত বেছি সুখবৰ কিয়নো আজি ছেকেণ্ড মেৰিট লিষ্ট ওলোৱাৰ লগতে আপোনালোকৰ এপইণ্টমেণ্টৰ যিহেতু ডেটটো উল্লেখ কৰিছে, ইয়াতে 12 মাৰ্চ 2026 চনত যোনটো সৰুসজাই স্পৰ্টছ কমপ্লেক্স আছে গুৱাহাটী, তাতে আপোনালোকৰ এপইণ্টমেণ্ট চেৰেমনি ৰাখিছে। গতিকে বহুত বেছি ভাল খবৰ, আপোনালোকে 12 তাৰিখে যিহেতু এপইণ্টমেণ্ট পাবই। ইমান এটা গেপ আপোনালোকৰ মাজত আছিলে আৰু বহুতে আশাৰে বাট চাই আছিলে তাৰিখটো লৈ। গতিকে পুনৰ এবাৰ আমি আমাৰ ইউটিউব চেনেলৰ ফালৰ পৰা আপোনালোক সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে। গতিকে ভিডিঅ'টো আপোনালোকৰ লগৰ বন্ধু বান্ধৱী যিসকলে অতি আদৰেৰে এই মেৰিট লিষ্টৰ কাৰণে ৰৈ আছিলে, এপইণ্টমেণ্টৰ বাবে তেওঁলোকে আগ্ৰহেৰে ৰৈ আছিলে, তেওঁলোকৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকেও চাই লয়।
গতিকে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ সকলোতকৈ আগত চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ